বন্ধুসকল ইতিমধ্যে সকলোৱে গম পাইছে এছআই জন্মনি আৰু আমাৰ মাজত নাই কিন্তু জন্মনিৰ মৃত্যু অতিকৈ ৰহস্যজনক 15 তাৰিখৰ নিশা মাতিছিল লীনা দলেই কিন্তু পুৱতি নিশা 2 বজাত দুৰ্ঘটনাত মৃত্যু হোৱা বুলি প্ৰচাৰ হৈছে কিন্তু জন্মনিৰ দুৰ্ঘটনা হোৱাৰ পিছত কিয় কলিয়াবৰ মহকুমা চিকিৎসালয়ত ৰেজিষ্টাৰত নাই ভৰ্তিৰ কোনো তথ্য junmonirabhar হত্যাৰ গোচৰ আজিও চিবিআইৰ হাতত অৰ্পিত হোৱা নাই কিয় বৰং কেছটো চিবিআইক দিবৰ বাবেহে জিপি সিঙে অসম চৰকাৰক অনুৰোধ দাখিলহে কৰিছে বৰ্তমানে হস্তক্ষেপ হোৱা নাই কিয় আৰু কিছুদিন পিছতে সকলোৱে পাহৰি যাব এছআই junmonirabhak এয়া অতিকৈ দুখ লগা বিষয় ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কিছু কথা প্ৰকাশ কৰিছে আহকচোন মই এইটো খবৰ কৰিব লাগিব কিন্তু চিকিৎসালয়তো কোনোবা চিকিৎসা কৰিবলৈ গ'লে এন্ট্ৰি হ'ব তাত কোনো কথা নাই কিন্তু মই জনামতে তেখেত সেই সময়ত চিকিৎসা ল'ব পৰা অৱস্থাত নাছিলে ব্ৰড ডেড বুলিয়ে শুনিছোঁ গতিকে আপোনালোকে সম্পূৰ্ণভাৱে বিচাৰিলে মই তথ্য সহকাৰে আনি দিব পাৰিম তদন্তটো এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানিব এইটো গৃহ বিভাগৰ পৰা হৈছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা কিবা যদি আপোনালোকে কয় মই সম্পূৰ্ণ তথ্য পাতি আপোনালোকক যোগান ধৰিম চিবিআই তদন্তৰ ওপৰত সকলোৱে বিশ্বাস ৰখা উচিত আৰু যদি কয় বোলে চিবিআই নহয় জুডিচিয়েল ইনকুৱাৰী দিব লাগে মই জুডিচিয়েল ইনকুৱাৰী দিয়াটো আছো যি ধৰণৰ তদন্ত বিচাৰে মই মোৰ মনটো একদম ক্লিয়াৰ গতিকে তাৰ পিছত আৰু আমাক এনেধৰণে আমাৰ ওপৰত হেঁচা আনাৰ কোনো প্ৰয়োজন নাই মই সাংবাদিকসকলক অনুৰোধ কৰিম যে আপোনালোকে এটা হেঁচা নানিব যিটো হেঁচাৰ পৰা কোনো ৰিজাল্ট নোলায় সাবস্ক্ৰাইব কৰক আছামিজ তৰকা চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰক সকলোতকৈ আগত ভিডিঅ'টো পাবলৈ